Hello friends, welcome back to my YouTube channel. আজি আমি মানকাছৰৰ মেইন টাউন ইপিনে ফুৰিবলৈ যাম। মানকাছৰত আৰু বহুতো বস্তু দেখিব লগা আছে। আপোনাৰ মিৰ্জুমালাৰ মাজাৰ চৰিফ, কামাখ্যা মন্দিৰো আছে। তো আজি আপোনালোকক সেইবিলাক দেখাম আমি আৰু মানকাছৰৰ সমগ্ৰ পৰিৱেশখন আপোনালোকে চাব পাৰিব কি কি ফুৰিব লগা ঠাই আছে। মই যাম আৰু মোৰ লগত এটা কালি যে আপোনালোকে ভিডিঅ' দেখিছিল মোৰ ভাগিন আৰিয়ান যাব, আমি যাম। তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰি দিব। আমি যাবলৈ আৰম্ভ কৰিলোঁ মিৰ্জুমালা মাজাৰ চৰিফলৈ বাইকেৰে। আৰু মই য'ত আছোঁ সেই ঠাইখিনিৰ নাম হৈছে কুকুৰমাৰাৰ পৰা মিৰ্জুমালা এপ্ৰক্স 13 কিলোমিটাৰমান হ'ব, 12-13 কিলোমিটাৰ। তো আমি এইখিনি ঠাই আমি বাইকেৰে যাই আছোঁ। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। মই আগতে এবাৰ গৈছিলোঁ তাত, বহু সৰু থাকোঁতে, তেতিয়া ইমান বুজি পোৱা নাছিলোঁ। তো আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। বৰ ধুনীয়া এটা মাজাৰ চৰিফ আৰু বৰ ধুনীয়া এটা প্লেচ, চাব আপোনালোকে। কেৱল মিৰ্জুমালা মাজাৰেই নহয়, অসমত নহয় সমগ্ৰ দেশতে 51টা শক্তিপীঠ আছে। তাৰে এটা শক্তিপীঠ আমাৰ মানকাছৰতো আছে। বহুতে হয়তো নাজানে। গুৱাহাটীত যেনেকুৱা কামাখ্যা মন্দিৰ আছে, ঠিক তেনেকৈ মানকাছৰত এটা কামাখ্যা টেম্পল আছে। বহুতে হয়তো নাজানে সেই কথাটো। তো আপোনালোকক আজি মানকাছৰত থকা শক্তিপীঠ কামাখ্যা মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভালকৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ, তেনেহ'লে আপোনালোকে মানকাছৰৰ দৃশ্যবিলাক ভালকৈ দেখিব পাৰিব, আমোদ পাব, লগতে আপোনালোকৰ আহিবলৈ এটা আকৰ্ষণ পাব। চাব আপোনালোকে বাৰু মিৰ্জুমালাৰ নাম শুনিছিল নে নাই? মিৰ্জুমালা যি এতিয়া অসম আক্ৰমণ কৰিবলৈ মোগলে পঠাইছিল, মোগল সম্ৰাট ঔৰংগজেবে পঠাইছিল অসমলৈ, সেই বিষয়ে আপোনালোকে জানে নে নাই? যদি জানে তেনেহ'লে আপোনালোকে অলপ কমেণ্টত জনাই দিব কি মিৰ্জুমালাৰ বিষয়ে কি জানে। তো আমি মিৰ্জুমালাৰ য'ত কবৰ আছে মাজাৰ চৰিফ, তাত যাই আছোঁ, লগতে কামাখ্যা মন্দিৰ। কেৱল আমিয়ে নহয়, আমি তিনিজনে নহয়, আমাৰ ঘৰৰ যিমানখিনি মানুহ আছে, মোৰ ভনী হয়, সিহঁতে আহি আছে। সিহঁতক পিছপিনে অটোত বহাই দিছোঁ, সিহঁতে অটো দি আহি আছে আৰু আমি তিনিজনে বাইকেৰে গৈ আছোঁ। ৰাস্তা দি যোৱাৰ সময়ত আপোনালোকে বৰ্ডাৰো চাব পাৰিব। বৰ্ডাৰ ভাৰত বাংলাদেশ সীমান্ত বৰ্ডাৰো আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। এতিয়া গৈ থকাৰ সময়ত আপোনালোকে মাজত দেখা পাব, চাব। মোৰ ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেনেহ'লে আপোনালোকে মাফ কৰি দিব, আৰু কিবা ভুল যদি হৈ থাকে কমেণ্টত জনাই দিব সেইখিনি। তো ভাল পাম আৰু আগুৱাই যোৱাৰ উৎসাহ পাম। আমাৰ দেশৰ সৈনিক মোৰ পিছপিনে আছে ভাৰত বাংলাদেশৰ বৰ্ডাৰটো। আপোনালোকক অলপ জুম কৰি দেখাৰ চেষ্টা কৰিলোঁ, আপোনালোকে অলপ ভালদৰে চালে গম পাব। সেয়া হৈছে ভাৰত বাংলাদেশ সীমান্ত, সিপিনে বাংলাদেশ। সেই ব্লাক যে দেখি আছে সেইটো হৈছে বৰ্ডাৰ। এয়া মিৰ্জুমালা মাজাৰ চৰিফ। আমি মিৰ্জুমালা মাজাৰ চৰিফৰ ভিতৰত এতিয়া এণ্ট্ৰি কৰিলোঁ। তো আমি আহি পৰিলোঁ মিৰ্জুমালা মাজাৰ চৰিফৰ। এতিয়া ভিতৰত সোমালোঁ মিৰ্জুমালা মাজাৰ চৰিফৰ। মিৰ্জুমালা মাজাৰ, এয়া হৈছে মিৰ্জুমালা মাজাৰ চৰিফ, মানকাছৰৰ বিখ্যাত মিৰ্জুমালা মাজাৰ চৰিফ। আমি যাই আছোঁ মিৰ্জুমালা মাজাৰ চৰিফৰ ওপৰত যে আপোনালোকৰ মিৰ্জুমালাৰ যিটো কবৰ, সেই কবৰটো দেখুওৱাৰ চেষ্টা কৰিম, আৰু লগতে আৰু যি আছে দেখিব লগা। বহুত এটা পবিত্ৰ স্থান এয়া মিৰ্জুমালা মাজাৰ চৰিফ। আমি মিৰ্জুমালা মাজাৰ চৰিফৰ ওপৰত যাওঁ। এয়া চাওক মিৰ্জুমালাৰ কবৰ স্থান। মিৰ্জুমালা এয়া চাওক, গ্ৰেভ অফ মিৰ্জুমালা। 1663 চনৰ 30 মাৰ্চ তাৰিখে তেখেতে মেলেৰিয়া নেকি, মোৰ শুনামতে মেলেৰিয়াৰ লগতে মৰিছিল। চাওক বহুত দীঘল আছিল, আগৰ মানুহবিলাকেতো দীঘলে আছিল নহয়। এয়া তেখেতৰ কবৰ। এয়া মোৰ পিছপিনে আছে মিৰ্জুমালাৰ কবৰ, আৰু তেখেতে 1662 চনত, মই শুনামতে 1662 চনত অসম আক্ৰমণ কৰিবলৈ আহিছিল।
তেখেতে আৰু ঔৰংগজেবে তেখেতক বেংগলৰ গভৰ্ণৰ পাতিছিল পিছপিনে মিৰ্জুমালা ইপিনে এটা অজুখানা আছে মিৰ্জুমালাত আৰু এটা জিৰণি ঘৰো আছে মাদ্ৰাছা মছজিদ আৰু ইপিনে মাদ্ৰাছা আছে আৰু মাদ্ৰাছাৰ এয়া খেলপথাৰ আপোনালোকে বাংলাদেশৰ ব্ৰিজ চাব নেকি ইয়াৰ পৰা দেখা যায় অতি ভালকৈ দেখা যায় মোৰ পিছপিনে আছে বাংলাদেশত ব্ৰিজ এটা চাব পাৰিব আপোনালোকে মই দেখাই দি আছোঁ জুম কৰি চাওক সেইটা আপোনালোকে দূৰত যে এটা ব্ৰিজ দেখি আছে সেয়া বাংলাদেশৰ ব্ৰিজ সেয়া হৈছে বাংলাদেশ ব্ৰিজৰ ইপিনে বাংলাদেশ সেয়া হৈছে বাংলাদেশ এইবিলাক হৈছে ইণ্ডিয়া আমাৰ ইণ্ডিয়া আৰু সেইপিনে আপোনালোকে যিটো 3 নম্বৰ সেইটা তাত যে ব্ৰিজ দেখি আছে সেয়া বাংলাদেশত পৰিছে বৰ ধুনীয়া এটা ঠাই আপোনালোকে আহি ইয়াত ফুৰিব পাৰে আপোনালোকে ইয়াত কেৱল মিৰ্জুমালা মাজাৰে নহয় আৰু বহুত ঠাইত আছে দেখিবলৈ আহিব পাৰে এতিয়া আমি যাম হাছিনা পাৰ্কত মানকাছাৰৰ এটা বিখ্যাত পাৰ্ক হাছিনা পাৰ্ক আপোনালোকে গুগলত মাৰি চাব পাৰিব হাছিনা পাৰ্কটো এটা বৰ ধুনীয়া এটা পাৰ্ক তাত যাই আছোঁ এতিয়া তাৰপিছত আমি কামাখ্যা মন্দিৰলৈ যাম চাৰিওপিনে বানপানী আৰু পানী চাওক একদম পাহাৰীয়া এলেকা একেবাৰে চাৰিওপিনে কিমান ধুনীয়া গছ গছনি আমি যাই আছোঁ হাছিনা পাৰ্কলৈ আমি হাছিনা পাৰ্কলৈ যাই আছোঁ ইমান গাঁৱলীয়া পৰিৱেশ আৰু ইয়াৰ মাজেৰে যাই আছোঁ হাছিনা পাৰ্কলৈ আমি হাছিনা পাৰ্ক পাই গ'লোঁ সেই পাহাৰৰ ওপৰতে আছে হাছিনা পাৰ্কটো সেই তাত চাওক কিমান ধুনীয়া এটা পাৰ্ক এয়া হৈছে হাছিনা পাৰ্ক আৰু অলপ ওপৰত উঠি আছোঁ পাহাৰৰ ওপৰত হৈছে হাছিনা পাৰ্ক আমি যাই আছোঁ ওপৰলৈ ৱাও চাওক দুপিনে দুটা জাতীয় পতাকা ইয়াৰ ওপৰত হাছিনা পাৰ্ক হৈছে এটা বৰ ধুনীয়া এটা পাৰ্ক হাছিনা পাৰ্ক ফুলৰ গাৰ্ডেন আৰু কিবা কিবি আছে ৱাও চাওক ভাৰত ইণ্ডিয়াৰ মেপৰ দৰেকৈ বনাইছে বাট একেবাৰে লেতেৰা পৰি গৈছে মানে যতন নাই যে বেছি আচলতে এইবিলাক ভালকৈ চাফ চিকুণকৈ ৰাখিব লাগে যাতে আৰু পৰ্যটক আৰু বেলেগ বেলেগ মানুহ যাতে ইয়াত আহি ফুৰিব পাৰে কিন্তু হয়তো ইমান বেছি ইয়াত মানে যত্ন নলয় যাৰ বাবে ঠাই ঠাই আৱৰ্জনা পৰি আছে হাছিনা পাৰ্ক চাওক এটা নাওৰ দৰে বনাই থৈছে কিন্তু একেবাৰে গা ধৰি একেবাৰে শেষ হৈ গৈছে নাওটো আমি নামি আছোঁ হাছিনা পাৰ্কৰ পৰা এতিয়া আমি কিছু খাই ল'ম বহু সময় ধৰি আহিছোঁ নহয় সেয়া চাওক সন্মুখত এটা মানে ঝুলি থকা ব্ৰিজ ফ্ল'টিং ব্ৰিজ সেই তাত যাই আছোঁ তাত যাই অলপ ফুৰি আহিম মানে ৰাস্তাতে গৈ থকাত হঠাৎ দেখা পালোঁ ভাবিলোঁ তাত যাই অলপ ফুৰি আহোঁ সেই তাত যাওঁ ৱাও চাওক কিমান ধুনীয়া এটা ব্ৰিজ ঝুলি থকা ব্ৰিজ ৱাও চাওক এটা ঝুলি থকা ব্ৰিজ সম্পূৰ্ণ তলত এটাও মানে খুঁটা নাই খুঁটা নথকা ব্ৰিজ বৰ ধুনীয়া এটা ব্ৰিজ ভাল লাগিল ঝুলি থাকে ঝুলি থাকে কিমান ৱাও ভাল লাগিছে ব্ৰিজটো চাওক ব্ৰিজৰ পৰা আহিলোঁ এতিয়া আমি যাম কামাখ্যা মন্দিৰত এতিয়া আমি কামাখ্যা মন্দিৰ আপোনালোকক দেখাম বৰ ধুনীয়া মানে গুৱাহাটীত কেইদিনমান আগত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিছিল ইয়ালৈ আৰু আহি কামাখ্যা মন্দিৰত দৰ্শন কৰিছিল এয়াই কৰিছোঁ কামাখ্যা মন্দিৰ আমি আহিছোঁ মা কামাখ্যা মন্দিৰত মানকাছাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত আহিছোঁ
ইয়াৰ ভিতৰত প্ৰৱেশ কৰিলোঁ মন্দিৰৰ মহাপীঠ স্থান এয়া আপোনালোকে জানে 51টা মহাপীঠ স্থান আছে তাৰে ভিতৰত গুৱাহাটীত যিখন মা কামাখ্যা মন্দিৰ আছে তাৰ আকৌ মানকাচৰতো আছে এই মহাপীঠ স্থান কামাখ্যা মন্দিৰ বহুতে হয়তো নাজানে এটা অন্যতম মহাপীঠ স্থান মা কামাখ্যা মন্দিৰৰ ওপৰত উঠিছোঁ আমি চাওক এয়া হৈছে কামাখ্যা মন্দিৰ